বিহু কেনেকুৱা গ'ল? এই ঠিক ঠাক আৰু হুঁচৰি মাৰিলি নে? এই নাই অ' এবাৰ খালি হেৰিহে মাৰিলোঁ মাখি মই বোলো হেৰিহে মাৰিলি নেকি? কি হুঁচৰি? হ'ব হ'ব বাকী তোৰ বিহু কেনেকুৱা গ'ল? বিহুনো আৰু কি? মাৰ বিহু খা পিঠা। মানে হুঁচৰি মাৰিলি? মজা লাগিলে। নাচনী কিজনীয়ে যিহে নাচিছে। নাচনীৰ লগত নাচিলি ন? তই ভাৰ্জিন নহয় জানো? অঁ তোৰ আমাৰ চেনেলটোৰ নামটোৱে সেইটো। নহয় তইতো এনি টাইম ছোৱালীৰ মাজতে থাক। সেইটোৱেতো মই ছোৱালীবোৰৰ মাজতহে থাকোঁ। ভাইহঁত কি কৰি আছা? বহিছোঁ আৰু। বাকী তোৰ বজাৰ চজাৰ কেনেকুৱা? বজাৰ একেবাৰে ঠাণ্ডা। ক'তা আজি দেখোন ৰ'দে দিছে। হ'ব দে তহঁতিয়ে কথা পাত। অঁ বিহু খাবলৈ গৈ আছোঁ আমি। হ'ব দে আহিবি গিলি যাবি। হেৰি আমি জানো কি কথা পাতি আছিলোঁ? তাকে ভাইহঁত খবৰ এটা আছে ঐ। ইনচে মিলিয়ে ক ঐ ছোৱালীজনী পতা কথা চাওঁ ধুনীয়া আছে বে। নগাঁও ছোৱালী ক্লাছ 8ত পঢ়ে। চিনিয়ৰ প্লেয়াৰে আণ্ডাৰ-16 প্লেয়াৰক বল কৰিলে এনেও বল হ'বই। এই ভাই চাবি হা নাবালিকা পতাইছ চিবি। হেই কেলা তহঁতৰ লগত কথাই পাতিব নাপায়। তোৰ ঘৰলৈও গৈ আছোঁ বিহু খাবলৈ। মোৰ খাবলৈ নাহিবি দেই। সেই বিহুত কেলা হেৰিহে খায় পিঠা। হ'ব দে আহিবি। তোৰ দেখোন দাড়িখিনি বৰ ধুনীয়াকৈ ওলাইছে। কি লগাইছ হয়? এই তেল এটা লগাইছোঁ তোকো দিম ৰ তই ৰাতি শোৱাৰ আগত লগাই ল'বি। ৰাতি শোৱাৰ আগত হেৰিহে লগাই আঁঠুৱা। এই মই অডোমছ লগাই শুওঁ। তেন্তে তেলটো ক'ত লগাই? অডোমছটোৱে তেল